নমস্কাৰ বন্ধু বান্ধৱীসকল মই পৰজিতে আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ জনপ্ৰিয় গায়িকা দীপলিনা ডেকাৰ ৰেল যাত্ৰা কৰা এটা বিশেষ ভিডিঅ' তেওঁ অনুৰাগীসকলে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায় আমাৰ সকলোৱে মৰমৰ জনপ্ৰিয় গায়িকা দীপলিনা ডেকাৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যায় নহনে বন্ধু বান্ধৱীসকল সঁচাকৈ তেওঁ কণ্ঠ শুৱলা আৰু তেওঁ গুণমুগ্ধ অনুৰাগীসকলে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা সেই বিশেষ ভিডিঅ'টো আহকচোন বন্ধু বান্ধৱীসকল চাই লওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা অনুৰোধ আমাৰ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে দীপলিনা ডেকাৰ অভিনয় চাই কেনেকুৱা পায় তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আহকচোন বন্ধু বান্ধৱীসকল সেই বিশেষ ভিডিঅ'টো চাই লওঁ আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব তেতিয়াহে আমাৰ চেনেলত আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি অতি সোনকালে চাব পাৰিব আকৌ অন্য এটা ভিডিঅ' সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম